হেল্ল' ভিউৱাৰ্ছ, আপোনালোক সকলোলৈকে কিটছ এণ্ড ৰেচিপিজ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি বনাম ৰৌ মাছৰ পেটুৰ লগত কল পচলাৰ ৰেচিপি। আহকচোন এই সহজ ৰেচিপিটো আমি কেনেকৈ বনাই চাই লওঁ। যদি ভাল পালে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰথমে আমি এখন নন ষ্টিকৰ টাৱাত তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হ'লে প্ৰথমে আমি মাছৰ পেটুখিনি ৰঙচুৱাকৈ ভাজি ল'ম। এতিয়া অলপ লৰাই দিম। এতিয়া ইয়াত আমি অলপ নিমখ দিম। হালধি অলৰেডি দিয়া আছে, চ' আমি এতিয়া নিদিলেও হ'ব। পেটুখিনি অলপ ভজা হৈ গৈছে। চ' এতিয়া আমি এইখিনি কাঢ়ি লৈছোঁ। সেই তেলতে অলপ নহৰু আৰু পাঁচফোৰণ দি ৰঙচুৱা হোৱাৰ লগালগ কাটি থোৱা কলপচলাখিনি দি দিয়া হ'ব। কলপচলাখিনি দিয়াৰ পিছত ভালকৈ লৰাই দিয়া হ'ব। আৰু অলপ নিমখ, অলপ হালধি জোখমতে দি ভালদৰে মিক্স কৰি দিয়া হ'ব। এতিয়া আমি ইয়াক আকৌ ভালদৰে লৰাই অলপ সময়ৰ কাৰণে এনেকৈ সিজিবলৈ দিম। এতিয়া দেখিছে যে কলপচলাখিনি অলপ ভজা হৈ গৈছে। 5 মিনিটমান ভজাৰ পাছত এতিয়া আমি ইয়াত দিম কাটি থোৱা কেঁচা জলকীয়া আৰু ভাজি থোৱা মাছৰ পেটুখিনি। এইখিনি দিয়াৰ পাছত আমি ইয়াক পুনৰ লৰাই দিম। অলপ সময় লৰোৱাৰ পাছত পুনৰ ঢাকনটো মাৰি দিম। 5 মিনিটমান এনেদৰে কম জুইত ভজাৰ পাছত পুনৰ ঢাকনখন আঁতৰাই আমি লৰাই দিম। আৰু আপোনালোকে দেখিছে যে অলম'ষ্ট আমাৰ এই কলপচলাৰ লগত মাছৰ পেটু ভজাটো হৈ গৈছে। আৰু ইয়াক আপোনালোকে ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰিব পাৰে।